নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চন্দন জে কাশ্যপলৈ স্বাগতম জনালোঁ। যিহেতু আমাৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱস সমাগত এতিয়া আহি আছে আমাৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। এই গণতন্ত্ৰ দিৱসত আমাৰ গোটেই ভাৰতবৰ্ষতে আমাৰ উলহ মালহ পৰিৱেশৰ দেখা গৈছে। তাৰ ব্যতিক্ৰম নহয় আমাৰ মঙলদৈ দৰং জিলাতো। দৰং জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা এইবাৰ যি গণতন্ত্ৰ দিৱস উদযাপন কৰা হৈছে, এই গণতন্ত্ৰ দিৱস উদযাপনৰ কাৰণে কুচকাৱাজৰ কিছু অনুশীলন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আহক আমি সকলোৱে চাওঁ কিদৰে ইয়াত কুচকাৱাজবোৰ কৰা হৈছে, অৰ্থাৎ যিবোৰ ড্ৰিল প্ৰেক্টিচ অৰ্থাৎ ড্ৰিলবোৰ কৰা হৈছে। আৰু আপোনালোকেই ইয়াত জনাওক যে কোনে ইয়াতে প্ৰাইজ পাব। ইয়াতে যিহেতু প্ৰাইজ আছে, ইয়াতে থকা CRP পুলিচ তেওঁলোকে নাপায়, যি আমাৰ NCC আছে বা স্কুল কলেজৰ যিবোৰ ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মাজত প্ৰাইজ দিয়া হ'ব। আৰু কোনটো দলে প্ৰাইজ পাব আপোনালোকৰ মতে আপোনালোকে কমেণ্ট কৰি জনাওক। আহক আমি সকলোৱে উপভোগ কৰোঁ, আমি সকলোৱে চাওঁ এটা নতুন এটা বিশেষ ভিডিঅ'। এয়া আপোনালোকে দেখা পাইছে, এনেকৈ আমাৰ কামাণ্ডাৰ ছাৰে কামান কৰিব সিদিনাখনে 26 জানুৱাৰীৰ দিনা। তাৰপিছত থাকিব CRPFৰ দলটো। CRPFৰ দলটোৱে এনেদৰে কুচকাৱাজ কৰা আপোনালোকে দেখা পাব যেতিয়া আপোনালোকে আমাৰ এই ফিল্ডত আহে। আৰু ইয়াৰ পিছতে থাকিব অসম পুলিচৰ SRF দলটো। তাৰপিছত আপোনালোকে আহি থকা দেখা পাব অসম পুলিচৰে অন্য এটি দল। ইয়াতে দেখা পাব আপোনালোকে অসম পুলিচৰ অন্য এটি দল ইয়াতে দেখা পাব। এইটো অসম পুলিচৰ অন্য এটি দলে এনেদৰে কুচকাৱাজ কৰিব। তাৰপিছত আৰু এটি অসম পুলিচৰ দল আছে, তেওঁলোকে দেখা পাব এনেকৈ। এইটো আমাৰ অসম পুলিচৰ মহিলাৰ গ্ৰুপ। এইটো আমাৰ মহিলা গ্ৰুপ পাৰ হৈ গৈছে আমাৰ চকুৰে। ইয়াৰ পিছত এইটো আপোনালোকে যি দেখা পাইছে অসম চিভিল ডিফেন্স, এইটো হৈছে আমাৰ অসম চিভিল ডিফেন্সৰ গ্ৰুপ। এনেদৰে আপোনালোকে দেখা পাব এই অসম চিভিল ডিফেন্সে এতিয়ালৈকে দুবাৰ আৰু 26 জানুৱাৰীত এয়ে ফাৰ্ষ্ট কৰিছে। আৰু ইয়াৰ আগত 15 আগষ্টত এই মঙলদৈ ফিল্ডত তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু আপোনালোকে মোকো এই অসম চিভিল ডিফেন্সৰ দেখা পাব। ইয়াৰ বাবে ময়ো খুব ভাগ্যৱান বুলি ভাবোঁ। এনেদৰে পাৰ হৈ গৈছে আমাৰ এইটো ছোৱালী মঙলদৈ কলেজ 73 এছাম মঙলদৈ কলেজ ছোৱালীৰ গ্ৰুপ। এইটো এনেদৰে আপোনালোকে দেখা পাব। আচলতে এনেদৰে আমাৰ এই NCC সকলৰ মাজতে কম্পিটিশ্যন হ'ব। এইকেইটা গ্ৰুপৰ মাজতে কম্পিটিশ্যন হ'ব, কোনে প্ৰাইজ পায় সেইকেইটা দেখা পোৱা যাব। ইমানবোৰ যে কষ্ট কৰি আছে, আচলতে প্ৰাইজ বুলিয়েই নহয়, এইটো এটা বহুত বুজাব নোৱাৰা এটা অনুভূতি। ইয়াতে ডিল কৰা এইটো এটা বহুত বুজাব নোৱাৰা অনুভূতি। এইটো এটা জীৱনত ৰৈ যায় মনত, যে এনেকৈ আমি ডিল কৰিছিলোঁ 26 জানুৱাৰী 15 আগষ্টত। এইটো এটা বহুত বুজাব নোৱাৰা অনুভূতি। যিয়ে কৰিছে তেওঁহে বুজি পাইছে। এনেদৰে এইটো NCC মঙলদৈ কলেজ NCC। আৰু ইয়াৰ পিছতে আছে স্কুল কলেজ, সৰু সৰু ল'ৰা ছোৱালীবোৰেও ইয়াতে বহুত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। আপোনালোকে গোটেই ভিডিঅ'টো চাওক। একদম অন্তিম সময়, এই কুচকাৱাজৰ প্ৰায় ইয়াতে শেষ হ'ল, ইয়াতে সমাপ্ত হৈ গ'ল।
ইয়াৰ পিছত আমাৰ যিহেতু ইয়াতে মানে প্ৰতিযোগিতা হ'ব, মানে ইয়াতে প্ৰাইজ পাব, সেয়েহে এক্সট্ৰাকৈ কুচকাৱাজ শেষ হোৱাৰ পিছতো এনেদৰে আকৌ মানে কি প্ৰেক্টিচ কৰি আছে কেডেটসকলে। এনেদৰে তেওঁলোকে বহুত হাৰ্ড ৱৰ্ক কৰি আছে। সকলোলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। তেওঁলোকে যাতে তেওঁলোকৰ সফলতা লাভ কৰক, তেওঁলোকে প্ৰাইজ পাওক। সকলোৱেতো মানে পৃথিৱীতে প্ৰাইজ পাব, কিন্তু বহুত কষ্ট কৰি আছে, সকলোৱে ভাল হৈছে, গোটেই সকলোৱে সফলতা লাভ কৰিব বুলি আশা কৰিলোঁ। এইফালে আছে আমাৰ মংগলদৈ মহাবিদ্যালয়ৰ ছোৱালী অৰ্থাৎ গাৰ্লছ NCC। তেওঁলোকে বহুত কষ্ট কৰি আছে। তেওঁলোকক এবাৰ দেখাইছোঁ, তেওঁলোকেও এইবোৰ ধূলিৰ মাজতো এনেদৰে কষ্ট কৰি আছে। অভাৰ ডিউটি কৰিছে তেওঁলোকে। আচলতে তেওঁলোকৰ কুচকাৱাজ শেষ হৈ গ'ল, শেষ হৈ যোৱাৰ পিছতো তেওঁলোকে অভাৰ ডিউটি কৰি আছে, ভালদৰে প্ৰেক্টিচ কৰি আছে নিজাকৈ, যাতে তেওঁলোকে ভাল এটা প্ৰদৰ্শন কৰিব পাৰে। কিমান মানুহে আমাৰ ইয়াতে ডিল কৰি আছে, আপোনালোকে দেখা পালে। এই ডিল কৰাৰ মানে আমাৰ ভৰিৰ খোজত মানে ধূলিময় হৈ গৈছে। এয়াই ৰাতিপুৱাই আহি এই SDRF বাহিনীয়ে আহি তেওঁলোকে বহুত কষ্ট কৰি ইয়াতে তেওঁলোকে পানী ছটিয়ালে। ৰাতি মানে আবেলি আকৌ প্ৰেক্টিচ হ'ব, সেইকাৰণে তেওঁলোকে ৰাতিপুৱাই আহি কিনি আকৌ পানী ছটিয়ালে। আকৌ তেওঁলোকে আবেলি পিছত আকৌ পানী ছটিয়াব ৰাতিপুৱা। এনেদৰে মানে তেওঁলোকে এতিয়া আমাৰ কাৰণে কষ্ট কৰি আছে, যাতে আমি ভালদৰে ডিল প্ৰদৰ্শন কৰিব পাৰোঁ। আৰু যদি পানী নামাৰে তেনেহ'লে তাতে থকাৰ মানে পৰিৱেশটোৱে নহয়, আৰু ডিল কৰাৰ পৰিৱেশে নাই। সেয়ে তেওঁলোকে প্ৰেক্টিচ কৰি আছে। তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। দৰং জিলা প্ৰশাসনকো বহুত বহুত ধন্যবাদ জনালোঁ। আৰু আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ। আৰু আপোনালোকক আমন্ত্ৰণ জনালোঁ 26 জানুৱাৰীৰ দিনা আপোনালোক মংগলদৈ কাছাৰী মৈদানলৈ আহক, আৰু ইয়াতে যি আমাৰ কুচকাৱাজ হ'ব সেই কুচকাৱাজবোৰ উপভোগ কৰক। আৰু এতিয়ালৈ আপোনালোকক এৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। টাটা বাই বাই, জয় হিন্দ।